এইবাৰ নৰবলিৰ ঘটনাই কঁপাইছে দেশ। দুই মহিলাক অপহৰণ কৰি অভিযুক্তই দিলে বলি। কেৰালাৰ পাটনামথিটা জিলাৰ এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল দুগৰাকী মহিলাৰ অংগচ্ছেদ কৰা মৃতদেহ। ঘৰটোতে তেওঁলোকক কৰা হৈছিল সমাধিস্থ। ঘটনাৰ পিছত দৃশ্যপট প্ৰত্যক্ষ কৰি আৰক্ষীয়ে সন্দেহ কৰে যে এয়া নৰবলিৰ দৰে ঘটনা। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কোনোৱে এই কাৰ্য সংঘটিত কৰিছে বুলি ধাৰণা কৰা হৈছে। এই দিশত তদন্ত কৰি আৰক্ষীয়ে এটি দম্পতীসহ তিনিগৰাকী অভিযুক্তক কৰায়ত্ব কৰে। তদন্তৰ শেষত আৰক্ষীয়ে পোৱা তথ্য অনুসৰি বন্ধুত্বৰ অজুহাতত এই দুই মহিলাক ঘৰলৈ মাতি নি বলি দিয়া হৈছিল। আৰক্ষীৰ সন্দেহ, অভিযুক্ত দম্পতীয়ে মহিলাক বলি দিয়াৰ পিছত খাইছিল মাংস। আৰক্ষীয়ে এই তিনিওজন অভিযুক্ত এজেণ্ট মহম্মদ ছাফি, ভগৱন্ত সিং আৰু তেওঁৰ পত্নী লালিক আদালতত হাজিৰ কৰায়। আদালতে তিনিওজনকে ২৬ অক্টোবৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে মানৱ বলিদানৰ গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীৰ মতে দুষ্কৃতিকাৰীয়ে প্ৰথমে মহিলা কেইগৰাকীক হত্যা কৰাৰ পিছত তেওঁলোকৰ মৃতদেহ কেইবাটাও টুকুৰা কৰি তিৰুবল্লাৰ এটা ঘৰৰ ভিতৰত পুতি থৈ যায়। আৰক্ষী বিষয়াই জনোৱা মতে অভিযুক্তই ধনী হ'বলৈ পূজা কৰিছিল। বলিদানৰ বাবে এই দুই মহিলাৰ লগত বন্ধুত্ব কৰিছিল আৰু তাৰ পিছত বলি দিছিল। নৰবলিৰ সন্মুখীন হোৱা দুই মহিলা আছিল পদ্মা আৰু ৰোছলিন। ২৬ ছেপ্টেম্বৰৰ পৰা দুয়োজনেই সন্তানহীন হৈ আছিল। এই মানৱ বলিদানৰ ঘটনাৰ বাবে কেৰালাৰ বাওঁফ্ৰণ্ট চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰকাশ জাৱাডেকাৰে। তেওঁ এই ঘটনাক অমানৱীয় বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় যে ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।